বাপৰে বাপ, যি গৰম পৰিছে। গৰমত নহয় যিকোনো পাচলি খাবলৈ মন নাযায়, আৰু তাতে ইমান গৰমত তৰকাৰীবোৰ আৰু বেয়া লাগে। গতিকে ভাবিলোঁ আজি কচু আৰু মাছ বনাম। বিলাহী কচু মাছেৰে বনাম। তাৰ বাবে কচু ভালদৰে সিজাই ল'লোঁ কেইটামান, আৰু মাছ কাটি লৈ ধুই লৈ ধুনীয়াকৈ হালধি নিমখেৰে সানি লৈ ভাজিলোঁ। আৰু এয়া বাতি এটাত আদা নহৰু অলপমান দিছোঁ, নিমখ হালধি জলকীয়া গুড়ি সামান্য পৰিমাণত দি ভালকৈ গোটেইখিনি মছলা মিক্স কৰি একেবাৰে লৈ লৈছোঁ বাতিটোত। আৰু আপোনালোকে এনেকৈ নলয় বেলেগকৈও ল'ব পাৰে। আৰু ডাঙৰ বিলাহী এটা কাটি লৈছোঁ, এয়া দেখিছে। বিলাহীখিনি কাটি ল'লোঁ, আৰু লগতে মাছখিনিও ফ্ৰাই কৰা হৈয়ে গৈছে প্ৰায়। এয়া মাছখিনি ডাঙৰ মাছ লৈছোঁ যিহেতু কচুৰে বনোৱা হ'ব। আৰু আপোনালোকে যদি ইচ্ছা কৰে সৰু মাছো ল'ব পাৰে, ভাঙোন মাছ ব্যৱহাৰ কৰিব পাৰে, আৰু ডাঙৰ মাছেৰে বনালেও ভাল লাগে। এতিয়া কেৰাহী এখনত তেল অলপমান গৰম হ'বলৈ দিলোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছতে পিঁয়াজ এটা কাটি থৈ দিছিলোঁ। কাটি থোৱা পিঁয়াজটো দি দিলোঁ, আৰু পিঁয়াজখিনি ভজা হৈ আহিলে এতিয়া মই মিক্স কৰি থোৱা মিশ্ৰণখিনি যিখিনি মছলাৰ সেইখিনি আটাইখিনি দিলোঁ, যিহেতু সুবিধাও হ'ল দিওঁতে। আৰু আপোনালোকে ইচ্ছা কৰিলে বেলেগেও দিব পাৰে। মছলাখিনি প্ৰায় ফ্ৰাই হৈ আহিছে, আৰু এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনিও এড কৰি দিলোঁ। আৰু বিলাহীখিনি যেতিয়া ভালকৈ গলি আহিব, অলপ সময় ভাজিব লাগিব বিলাহীখিনি। ভাজা হৈ আহিলে যেতিয়া বিলাহীখিনি অলপ গলি আহিব, তেতিয়াহে আমি ইয়াত কচুখিনি এড কৰি দিম, আৰু সামান্য পানী দিম নিজৰ আন্দাজমতে। আৰু আপোনালোকে নিমখটো নিজৰ আন্দাজমতে দিব। মই কচুখিনি দিয়ে লৈছোঁ একেবাৰে। দি লৈ ভালদৰে আধা ভঙা কৰি দিছোঁ, আৰু আধা ভঙা হোৱা মাছৰ কচুৰে বনোৱা আঞ্জাখন বহুতেই সোৱাদ হয়। আৰু মোৰ কচুখিনি অলৰেডি মই সিজাই লৈছিলোঁ, আৰু এয়া ৰেডি হৈ গ'ল। আৰু এতিয়া ভাজি থোৱা মাছখিনি মই এনেকৈ এপিচ এপিচকৈ গোটেইখিনি দি দিলোঁ। আৰু জোলটো খুব বেছি দিয়া নাই, মধ্যমীয়াকৈ দিছোঁ। আৰু এই গৰমত এনেকুৱা কচুৰ তৰকাৰী মাছেৰে খাই বহুত ভাল পাওঁ, বহুত ভাল লাগে। বনায়ো ভাল পাওঁ আৰু খায়ো ভাল পাওঁ। আৰু আপোনালোকেও ট্ৰাই কৰি চাবচোন, গৰমত এনেকৈ কচু বিলাহী আৰু মাছ বনাই খাব, বহুত ভাল লাগে। আৰু তৰকাৰীখনত মছলাটো খুব বেছি দিয়া নাই, অলপ পাতলকৈ বনোৱা হৈছে। আৰু এতিয়া মই অলপমান এইখিনি ঢাকোন মাৰি দিম কিছু সময়ৰ বাবে, যাতে অলপমান মাছখিনি ভালদৰে সিজি যাওক। আৰু এয়া তৰকাৰী ৰেডি হৈ গ'ল। আৰু দেখিছে কচু বিলাহী আৰু মাছ আঞ্জা ৰেডি হৈ গ'ল। আৰু গৰমত এনেকুৱা তৰকাৰী খাবলৈও বহুত জুতি লাগে। এয়া হৈ গ'ল তৰকাৰী, আৰু মই বাঢ়ি লৈছোঁ বাতিত খাবলৈ ভাতৰ লগত। আপোনালোকে আজি কি বনালে জনাবচোন। আৰু গৰমত কচুৰ আৰু মাছৰ আঞ্জা খাই আপোনালোকেও ভাল পাব, বনাই চাব এদিন। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ। ট্ৰাই কৰি চাবলৈ নাপাহৰিব দেই, কচু বিলাহী আৰু মাছৰ এই সোৱাদ লগা আঞ্জাখন, বিশেষকৈ গৰমৰ দিনত। বাই বাই।